নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এডুডোছ আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব বিচাৰিছোঁ পেপাৰ ফালৰ পৰা ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ যি 3rd আৰু 4th গ্ৰেডৰ নটিফিকেশ্যন আৰম্ভ হৈছিলে আৰু বহুতে এপ্লাই কৰিছে। ইতিমধ্যে তাৰ সংখ্যা প্ৰকাশো পাইছে। বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা এখন নটিফিকেশ্যন লিখা হৈছে, দিছ ইজ ফৰ ইনফৰমেশ্যনছ অফ অল দোজ এপ্লিকেণ্টছ হু হেভ এপ্লাইড ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 categories of post and who have made mistakes relating to name, addresses, date of birth, etc. while filling up the forms that they may submit request for correction from 9 June 2022 to 16 June 2022. তাত সমগৈ যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ বহুতে কি কৰিলে মাজে মাজে কিছুমানৰ ভুলো হৈ গৈছে, গতিকে সেই ভুলখিনি কিছুমানৰ ডেট অফ বাৰ্থ ভুল হ'ল, সেই ভুলখিনি কাৰেক্ট কৰাৰ এটা সুবিধা দিছে 9 জুনৰ পৰা 2022 চনৰ 16 জুনলৈকে। গতিকে ফুল প্ৰচেছত স্পীডত কাম চলি আছে। যেহেতু পৰীক্ষাৰ তাৰিখ ইতিমধ্যে টেন্টেটিভ ডেট ডিক্লেয়াৰ হৈছে, অতি সোনকালে ইয়াৰ পৰীক্ষা পাতিবলৈ চৰকাৰ আগবাঢ়িছে। Providing of application number, applicant's name, father's name and registered mobile number is mandatory for doing any kind of correction. আৰু নোটটোত দিছে যে কোনো ধৰণৰ সাল সলনি কৰিবলৈ হ'লে আপোনালোকক এপ্লিকেশ্যন নাম্বাৰ লাগিব, এপ্লিকেণ্টছ নেম, ফাদাৰ্ছ নেম, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ প্ৰয়োজন হ'ব। আৰু ইয়াৰ কাৰণে এটা ইমেইল আইডিও দিছে, আৰু সেই ইমেইল আইডিটোত আপোনালোকে কিবা থাকিলে মেইল কৰিব পাৰে।